নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি লৈ আহিছোঁ তিনিটা ৰাখি, যেটো আপোনাৰ তিনিটা ৰাখি আজি ভাগ্যৱান হ'বলৈ গৈ আছে আৰু বৈদিক জ্যোতিষৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ জুন মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। গ্ৰহৰ গতিবিধিৰ বৃহৎ পৰিৱৰ্তন আৰু কেইবাটাও শুভ ৰাজযোগৰ গঠনে এই মাহটো বিশেষ কৰি তুলিছে। জ্যোতিষৰ মতে এই মাহতে কিছুমান ৰাশিৰ বাবে সৌভাগ্য, আৰ্থিক লাভ, কেৰিয়াৰত উন্নতি, জীৱনত নতুন সুখ কঢ়িয়াই আনিব পাৰে। সকলোৱে জানিব বিচাৰে আগন্তুক সময় তেওঁলোকৰ বাবে কেনেকুৱা হ'ব। তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'বনে? তেওঁলোকে নিজৰ চাকৰি আৰু ব্যৱসায়ত আগবাঢ়ি যাবনে? পৰিয়ালত শান্তি আৰু সুখ থাকিবনে? বাকী থকা কামবোৰ সম্পূৰ্ণ হ'বনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ গ্ৰহৰ গতিবিধিত নিহিত হৈ আছে। প্ৰিয় দৰ্শক, জুন মাহত বহুতো গুৰুত্বপূৰ্ণ গ্ৰহ প্ৰৱেশ হ'ব। দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰি হংসৰাজ যোগ গঠন কৰিব। 8 জুনত শুক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু বৃহস্পতিৰ সৈতে মিলি গজকেশ্বৰী যোগ গঠন কৰিব। 15 জুনত সূৰ্যই মিথুন ৰাশিলৈ প্ৰৱেশ কৰিব। 21 জুনত মংগল গ্ৰহ বৃক্ষ ৰাশিত প্ৰৱেশ কৰিব আৰু 22 জুনত বুধ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰি লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠন কৰিব। এই শুভ যোগসমূহে সকলো ৰাশিত প্ৰভাৱ পেলাব, কিন্তু তিনিটা ৰাশি আছে যাৰ বাবে 2026 চনৰ যি জুন মাহটো আশীৰ্বাদ হিচাপে গণ্য কৰা হয়। এই ৰাশিবোৰে তেওঁলোকৰ জীৱনত হঠাৎ ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব পাৰে, নতুন কেৰিয়াৰৰ সুযোগ আহিব পাৰে আৰু পৰিয়ালত সুখৰ পৰিৱেশ বিৰাজ কৰিব পাৰে। গতিকে 2026 চনৰ জুন মাহত বিশেষ আশীৰ্বাদ লাভ কৰিবলগীয়া তিনিটা ভাগ্যৱান ৰাশিৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰা যাওক। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। জুন মাহটো বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। অনুকূল গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনলৈ নতুন শক্তি আনিব। যোৱা কেইমাহমানৰ পৰা যদি আপুনি কোনো সমস্যা, বাধা বা মানসিক চাপৰ সন্মুখীন হৈছে, তেন্তে এতিয়া লাহে লাহে কথাবোৰ আপোনাৰ পক্ষত ঘূৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি অধিক শক্তিৰে নিজৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ সক্ষম হ'ব। এই সময়ে কৰ্মস্থাপনত থকাসকলৰ বাবে সফলতাৰ নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। যদি আপুনি বহুদিন ধৰি প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছে, তেন্তে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কামত জ্যেষ্ঠ বিষয়াসকলে হয়তো আপ্লুত হ'ব। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে প্ৰতিযোগিতামূলক পৰীক্ষাটো সফল হোৱাৰ সম্ভাৱনা আছে। এই সময় ব্যৱসায়ীসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নতুন ক্লায়েণ্টৰ সৈতে যোগাযোগ বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনা সফল হ'ব পাৰে। আবদ্ধ হৈ থকা ধন আদায় কৰাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ উদ্যোগত লাভ সম্ভাৱনা আছে। যিহেতু বৃশ্চিক ৰাশিৰ আৰ্থিক পৰিস্থিতি এই সময় আৰ্থিক বিষয়ত যথেষ্ট শক্তিশালী যেন লাগে। আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। পুৰণি বিনিয়োগে লাভৰ সৃষ্টি কৰিব পাৰে। হঠাতে আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। অৱশ্যে খৰচৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। বৃশ্চিক ৰাশিৰ পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ঘৰতে এক শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ যদি চাওঁ, বৃশ্চিক ৰাশিৰ প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। যিসকলে বিবাহৰ বাবে যোগ্য, তেওঁলোকে ভাল প্ৰস্তাৱ লাভ কৰিব পাৰে। সম্পৰ্কৰ ওপৰত বিশ্বাস বাঢ়িব। স্বাস্থ্য যদি চাওঁ, বৃশ্চিক ৰাশিৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যদি চাওঁ, 2026 চনৰ জুন মাহটো কৰ্কট ৰাশিৰ বাবে অতি শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। আপোনাৰ ৰাশিৰ বৃহস্পতিৰ প্ৰৱেশ জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে। আৰ্থিক সুবিধা, আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত বহুত বেছি শক্তিশালী হ'ব। টকা উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে। আবদ্ধ টকা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক লাভ বৃদ্ধি পাব পাৰে। বিনিয়োগে ভাল লাভ দিব পাৰে। চাকৰি আৰু কেৰিয়াৰ যদি চাওঁ, যিহেতু আপোনাৰ কৰ্কট ৰাশিৰ যদি চাকৰি সলনি কথা চিন্তা কৰা সকলে হয়তো নিজকে ভাল অৱস্থাত পাব পাৰে। আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। যদি আপোনাৰ কৰ্কট ৰাশিৰ যদি আমি চাওঁ, কৰ্কট ৰাশিৰ ব্যৱসায়ৰ দিশটো যদি চোৱা হয়, ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব। নতুন চুক্তি আৰু চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়ত লাভৰ শতাংশ বৃদ্ধি পাব পাৰে। পাৰিবাৰিক জীৱন যদি চাওঁ, ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হ'ব। পৰিয়ালৰ সৈতে স্মৰণীয় সময় কটাবলৈ সুযোগ পাব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব।
প্ৰেম আৰু বিবাহ যদি চাওঁ প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বিবাহিত জীৱনৰ মধুৰ হৈ থাকিব আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক উন্নত হ'ব স্বাস্থ্য যদি চোৱা হয় স্বাস্থ্য ভাল হ'ব দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ হ'ব পাৰে যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা আৰু অধিক উপকাৰ পোৱা যাব প্ৰিয় দৰ্শক যেহেতু আপুনি আমি গম পালো যেহেতু দুটা ৰাশিৰ ওপৰত বৃশ্চিক আৰু কৰ্কট ৰাশিৰ ওপৰত গম পালো এতিয়া 3 নম্বৰ ৰাশিটো কাৰ আপোনালোকে চাগে এক্সাইটেড হৈ আছে যে আপোনাৰ মোৰ ৰাশিটো কেতিয়া হ'ব তো হয় আপোনাৰ ৰাশি হয় যে 3 নম্বৰ ৰাশি হৈছে আপোনাৰ মিথুন ৰাশি যদি আপুনি মিথুন ৰাশি তেন্তে কিন্তু আপোনাৰ ভাগ্যৱান ৰাশি আপোনাৰো হৈছে মিথুন ৰাশি যদি চোৱা হয় জুন মাহে মিথুন ৰাশিৰ বাবে নতুন আশা আৰু সফলতা কঢ়িয়াই আনিব পাৰে আপোনাৰ ৰাশিত সূৰ্যৰ প্ৰৱেশে আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি কৰিব আপোনাৰ চাকৰি অগ্ৰগতি হ'ব নতুন সুযোগৰ সৃষ্টি হ'ব আপোনাৰ প্ৰতিভাৰ শলাগ লোৱা হ'ব মিথুন ৰাশিৰ পদোন্নতিৰ সম্ভাৱনাও থাকিব পাৰে ব্যৱসায়িক বৃদ্ধি পাব নতুন যোগাযোগ লাভ কঢ়িয়াই আনিব পাৰে বিনিয়োগৰ ফলত ভাল লাভ হ'ব পাৰে বিদেশ ভ্ৰমণ বহিৰাজ্যত ভ্ৰমণৰ সম্ভাৱনা প্ৰবল এই ভ্ৰমণ আৰ্থিক আৰু পেছাগতভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে বহিৰাজ্যত কৰ্মসংস্থাপন বা শিক্ষাৰ সৈতে জড়িত সুযোগ উপলব্ধ হ'ব পাৰে আৰ্থিক পৰিস্থিতি যদি চাওঁ মিথুন ৰাশিৰ আৰ্থিক লাভৰ প্ৰবল ইংগিত পোৱা গৈছে আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে সঞ্চয় বৃদ্ধি কৰাত আপুনি সফল হ'ব মিথুন ৰাশিৰ পৰিয়াল যদি চোৱা হয় পৰিয়ালটো এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব সম্পৰ্কত প্ৰেম আৰু বিশ্বাস বাঢ়িব লভ লাইফ যদি আপোনাৰ প্ৰেমৰ যদি চাওঁ বিবাহিত জীৱন সুখী হ'ব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব স্বাস্থ্য যদি চোৱা হয় মিথুন ৰাশিৰ শক্তি আৰু উৎসাহ বৃদ্ধি পাব স্বাস্থ্য স্বাভাৱিক হৈ থাকিব প্ৰিয় দৰ্শক যেহেতু আমি 3টা ৰাশিৰ ওপৰত আমি আলোচনা কৰিলোঁ এতিয়া আহক যে আপোনাৰ এই যি ৰাজযোগবোৰ হৈ আছে আৰু ৰাজযোগ আপোনাৰ কি ৰাজযোগত কেনেকৈ আপোনালোকৰ প্ৰভাৱ পৰিব তাৰ ওপৰত আমি এতিয়া আলোচনা কৰোঁ আহক প্ৰথমতে জানো আহক হংস ৰাজযোগৰ প্ৰভাৱ যদি চাওঁ জুন মাহত গঠন হ'বলগীয়া হংস ৰাজযোগ অত্যন্ত শুভ বুলি গণ্য কৰা হয় এই যুগে সন্মান প্ৰতিপত্তি জ্ঞান আৰু আৰ্থিক অগ্ৰগতি প্ৰদান কৰে এই যুগৰ প্ৰভাৱে বহু জাতক জাতিকাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে নতুন কৃতিত্ব লাভ কৰিব পাৰে ইয়াৰ পিছৰ যুগ যদি চোৱা হয় গজকেশৰী ৰাজযোগ যি ৰাজযোগে আপোনাৰ বৃহস্পতি আৰু শুক্ৰৰ সংগমেৰে গঠিত গজকেশৰী যুগে জীৱনত ধন সম্পত্তি সফলতা সমৃদ্ধি কঢ়িয়াই আনে এই যুগৰ প্ৰভাৱে আৰ্থিক লাভ সামাজিক প্ৰতিপত্তি মানসিক শান্তি আনিব পাৰে ব্যৱসায় আৰু কৰ্মসংস্থাপন দুয়োটাকে ভাল ফলাফল লাভ কৰিব পাৰে ইয়াৰ পিছত যদি চোৱা হয় লক্ষ্মী নাৰায়ণ ৰাজ্য যুগে আপোনাৰ বুধ আৰু বৃহস্পতি প্ৰভাৱত গঠিত এই ৰাজ্য যুগ আৰ্থিক অগ্ৰগতিৰ সৈতে বিশেষভাৱে জড়িত বুলি ধৰা হয় এই যুগৰ প্ৰভাৱে হঠাৎ আৰ্থিক লাভ ব্যৱসায়ত বৃদ্ধি আৰু কেৰিয়াৰত সফলতা আনিব পাৰে 2026 চনৰ জুন মাহত কি কৰিব লক্ষ্মী দেৱীক আপুনি পূজা কৰক বৃহস্পতিবাৰে হালধীয়া ৰঙৰ সামগ্ৰী দান কৰক আটকজনক সহায় কৰক ইতিবাচক মানসিকতা বজাই ৰাখক খং আৰু সংঘাত পৰিহাৰ কৰক বুদ্ধিমান ৰূপে বিনিয়োগ কৰক প্ৰিয় দৰ্শক জ্যোতিষৰ দৃষ্টিকোণৰ পৰা যেহেতু 2026 চনৰ জুন মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শুভ বুলি গণ্য কৰা হয় বিশেষ গ্ৰহ পৰিবহন আৰু শুভ ৰাজযোগৰ গঠনে বহু ৰাশিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে বিশেষকৈ বৃশ্চিক কৰ্কট ৰাশি আৰু লগতে মিথুন ৰাশিৰ বাবে এইবাৰ আৰ্থিক লাভ কেৰিয়াৰৰ উন্নতি পাৰিবাৰিক সুখ নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে যদি আপুনি কঠোৰ পৰিশ্ৰম ধৈৰ্য আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ি যায় তেন্তে এই মাহটো আপোনাৰ জীৱন সলনি কৰা বুলি প্ৰমাণিত হ'ব পাৰে প্ৰিয় দৰ্শক যেহেতু এয়া আছিলে 3টা যি ভাগ্যৱান ৰাশি আজি 1 তাৰিখৰ পৰা আপোনাৰ 30 জুনলৈকে যি আপোনাৰ হ'বলগীয়া যি ফলাফল আমি দাঙি ধৰিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় মাতা দি কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ